স্বাগতম জনাইছোঁ। আজি আপোনাক দেখাম বিলাহী আলু কণী মটৰ এটা বেলেগ ষ্টাইলত কেনেকৈ বনাই। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ আলু পিটিকা। এয়া হৈছে পিঁয়াজ। আৰু এয়া হৈছে মটৰ আৰু বিলাহী। এয়া আদা নহৰু আৰু জলকীয়া। এয়া বইল হোৱা কণী। এয়া হালধি আৰু মছলা। ইয়াত তেলত পিঁয়াজ দি দিছোঁ গোটেইখিনি। ইয়াত পিঁয়াজ ধুনীয়াকৈ ভাজি লৈ পেলাই অকণমান টাইম 5 মিনিট ভাজিলেই হ'ল। 5 মিনিট ইয়াত ধুনীয়াকৈ ভাজি দিছোঁ। লাহে লাহে হ'ব ধৰিছে আৰু ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈ পেলাই আমি এইখিনি দি দিম। এয়া বইল হোৱা কণীটো দি দিছোঁ। ইয়াতে গোটেইখিনি বইল হোৱা কণী দি দিছোঁ। এয়া আলু মটৰ বিলাহীখিনি দি দিছোঁ। ইয়াতে ধুনীয়াকৈ ফ্ৰাই কৰি লৈ পেলাই 1 টাইম ৰখিলে হ'ল। নিমখ হালধি মছলাখিনি দি দিলে হ'ল। অকণমান টাইম ফ্ৰাই হোৱাৰ পিছত অকণ পানী দিলে হ'ল। ইয়াতে এয়া আমাৰ ৰেডি হৈ গৈছে বাৰু। এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নকৰিব।